I am actually at a loss for words. We have lost two of our colleagues very unfortunately. Kali Rati rescue operations at OC Kampur SI Samuchal Kakoti আৰু UBC Rajiv Bordoloi পানীত সোমাই তেওঁলোক নিজৰ কৰ্তব্যত তেওঁলোকে বলিদান দিছে মানুহক উঠাবলৈ গৈ পিনে মানুহ মানে ৰেস্কিউ কৰিবলৈ গৈ তেওঁলোকে তাতে পানীত সোমাই পৰিলে আৰু তেওঁলোকক ৰেস্কিউ কৰোঁতেও টাইম লাগিলে ৰাজীৱ বৰ্ডলৈ ডেড বডি আমি ৰাতি পালোঁ আৰু SI সমুচল কাকতিৰ ডেড বডি আমি আজি ৰাতিপুৱা পাইছোঁ আৰু আমি তেখেতসকলৰ ত্যাগ তেখেতসকলৰ যোনটো ছাৰ্ভিচৰ প্ৰতি নিষ্ঠা সেইটোৰ আমি শলাগ লৈছোঁ We salute our brave hearts. They have sacrificed their lives for the service of the nation. তেওঁলোকে কাবাক ধৰিবলৈ গৈছে নে কাবাক উদ্ধাৰ কৰিবলৈ গৈছে আসলে কথাটো এতিয়া স্পষ্ট হোৱা নাই যিজন ৰঞ্জিত বৰা যিজন ইতিমধ্যে তেওঁ কৈছে যে মই আপোনালোকক অলৰেডি কৈছোঁ যে পানীত ফ্লাডত মানুহ ফচি আছে বুলি খবৰ আহিছিলে থানাত আৰু তেওঁলোকক ৰেস্কিউ কৰিবলৈ গৈছিলে তেতিয়া এইটো ঘটনা বাইদেউ এটা কথা সুধো তাত যথেষ্ট পানী হৈছে আৰক্ষী এগৰাকী দুগৰাকী আৰক্ষী ঢুকাইছে এগৰাকী সুদক্ষ বিষয়া কিন্তু তেওঁলোকক লাইফ জেকেট দিয়া হোৱা নাছিলে বাইদেউ তাৰ এখন নাৱৰ ব্যৱস্থা কৰিলে যিহেতু দ্বিতীয়টো বাৰ আমি জানো যে আমাৰ গোটেই অকল ইয়াতে নগাঁৱতে নহয় গোটেই অসমতে পানীৰ বহুত মানে দুৰ্ভাগ্যজনকভাৱে পানী আমাৰ এইবাৰ বাঢ়িছে আমাৰ এইটো ডেইলি আমাৰ অপাৰেশ্যন চলি আছে আমি ফ্লাডত যিমান মানুহ ফচি আছে আমি তেখেতসকলক সহায় কৰিবলৈ SDRF ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত আমি হেল্প কৰি আছোঁ যিহেতু ৰাতি বহুত আছিলে সেই তেওঁলোকে লগে লগে খবৰ পাই ওলাই গৈছে আৰু আমাৰ এই দুজন কলিগ আছে তেখেতসকলে যিমান পাৰে সিমান হেল্প কৰিবলৈ চেষ্টা কৰিছে আৰু সেইটো হেল্প কৰিবলৈ যাওঁতে ৰেস্কিউ অপাৰেশ্যনছত তেওঁলোকে আটাইতকৈ যোনটো ডাঙৰ ত্যাগ সেইটো নিজৰ জীৱন দি পিনে তেওঁলোকে মানুহক বচাবলৈ চেষ্টা কৰিছে আমি সেইটো আমি চেলিব্ৰেশ্যন জনাইছোঁ অগ্নিপথৰ প্ৰতিবাদ কৰিবলৈ তাত তেনেকুৱা কিবা নিৰ্দেশ দিয়া হৈছে